মোৰ ল'ৰাটোৱে একদম ৰিজাল্ট বেয়া কৰি পেলালে নহয় মেট্ৰিকৰ পিছতে মাত্ৰ 91% পাইছে একদম মাথা চাথা গৰম উঠি গৈছে 100ৰ ভিতৰত 100 গোটেইকেইখনতে পাবই বুলি ভাবিছিলোঁ হয় নেকি সি বুৰ্বকটোৱে সেয়া ৰিজাল্ট কৰি পেলালে বুজিছনে মই একদম মান সন্মান চব শেষ কৰি দিলে মানে তাক মই ভাত খাবলৈ দিয়া নাই গম পাইছ ভাল কলেজত পঢ়ুৱাম ভাল এটা অফিচাৰ বনাম বুলি ভাবিছিলোঁ সি কুকুৰে সেৱা কৰিলে মাত্ৰ 91% পাইছে মোৰ লাষ্ট সন্মান চব হ'ল বৰা দত্ত শইকীয়া হাজৰিকা ইহঁতৰ পুতেক জীয়েকহঁতে একদম ইমান ভাল ৰিজাল্ট কৰিছে মোৰ বহুত দুখ পালে বুজিছনে এনেকুৱা পুত্ৰ থকাতকৈ নথকাই ভাল একদম মান সন্মান শেষ কৰি দিলে মাত্ৰ 91% পালে সি ৰিজাল্ট বেয়া হ'ল বুলিয়ে যে ল'ৰা এটা জীৱন ধ্বংস হৈ যাব সেইটো কথা কোনে ক'লে তই এইবিলাক আনে লিখা কিতাপহে আনে লিখা কিতাপ সি মুখস্থ মাতি পেলাই পৰীক্ষাত 100 ভিতৰত 100 পালে যেনিবা সেইখিনিয়ে ভাল ৰিজাল্ট এটা কৰিব পাৰিব এটা চাকৰিৰ যোগ্যতা আহৰণ কৰিব পাৰিব কিন্তু কৰ্মখিনি তাৰ নিজৰ সি সদায় ভাল কৰ্ম কৰিলেহে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব গতিকে অকল ৰিজাল্টৰ ওপৰত কিয় হেৰি কৰিছ তই তাক ইমান খং কিয় কৰিছ আৰু 91% ধেমালি ৰিজাল্ট পাইছ তই আজিকালি কিছুমান অভিভাৱকৰ কথা মানে শুনিলে একদম মাথা গৰম হৈ যায় দেই ল'ৰাটোৱে 4টা লেটাৰ পালেও সন্তুষ্ট নহয় গোটেই সভাতে 100 ভিতৰত 100 পাব লাগিব কিন্তু তেনেকুৱা মানুহে নিজেও ভাবি চোৱা উচিত নিজৰ মাৰ্কশ্বিট কেইখন অলপ মনত পেলোৱা উচিত কিমান নম্বৰ পাইছিলে তেনেকুৱা মানুহে কলেজত তই কিমান পাইছিলি তোৰ ল'ৰাটো তেনেকুৱাহে তইতো দেখোন মস্ত এটা গাধই আছিলি গতিকে তোৰ ল'ৰা গতিকে সি ইমানখিনি যে পাইছে তই তাতে সন্তুষ্ট থাকচোন আৰু ভাল কাম কৰি পেলাই ভাল মানুহ হোৱাটোহে আচল কথা ৰিজাল্টৰ লগত কেলৈ ইমানকৈ লাগি থাকোঁ মানুহ কৰ্মৰ জৰিয়তে মহান হয় ৰিজাল্টৰ জৰিয়তে নহয় পৰীক্ষাৰ স্কুলৰ পৰীক্ষাতকৈ জীৱনৰ পৰীক্ষাটো বহুত ডাঙৰ গম পাইছেনে নাই জীৱনৰ স্কুলখন বহুত ডাঙৰ স্কুল সি তাত কিমান ভাল ৰিজাল্ট কৰিব পাৰে সেইটোহে আচল কথা বৰা শইকীয়া হাজৰিকা কোনে কিমান পালে সেইবিলাকত মাথা মাৰি লাভ নাই সি কি বিষয়ে ভাল পায় কোনটো বিষয়ে ৰাপ আছে তাক অকণমান সংস্কাৰ দি পেলাই ধুনীয়াকৈ আগবঢ়াই লৈ যা তই